হাই গাইজ, আপোনালোকে হয়তো নিশ্চয় জানে যে আমাৰ শৰীৰৰ বিভিন্ন অংগ পতংগবোৰ বা আমাৰ শৰীৰটো কিনা বেচা কৰাটো এটা ইলিগেল কামত পৰে। এইবোৰ কেৱল আমি ডনেট কৰিব পাৰোঁ। আমাৰ শৰীৰৰ অংগ পতংগবোৰ আনক আমি দান কৰিব পাৰোঁ, কিন্তু কিনা বেচা কৰিব নোৱাৰোঁ, কাৰণ এইটো এটা ইলিগেল কাম। চ' আমাৰ শৰীৰৰ কোনো মাৰ্কেট ভেলু আছে বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু গাইজ, ব্লেক মাৰ্কেটত আমাৰ শৰীৰৰ সদায় কিনা বেচা হৈয়ে থাকে। আমাৰ শৰীৰৰ বিভিন্ন অংগ পতংগবোৰ কিনা বেচা হৈয়ে থাকে আৰু বহুত বেয়া ধৰণেও মানুহৰ পৰা এই অংগ পতংগবোৰ কেতিয়াবা কাঢ়ি লোৱাও হয়। বাৰু যি কি নহওক, আজি আমি জানিব গৈ আছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ শৰীৰৰ মাৰ্কেট ভেলু কিমান। আমাৰ শৰীৰৰ বিভিন্ন পাৰ্টছবিলাক বিক্ৰী কৰিলে আমি কিমান দাম পাম, বা আমাৰ শৰীৰৰ মুঠতে আমাৰ শৰীৰৰ দাম কিমান। চ' আজি এই ভিডিঅ'ত এইটো আমি জানিব গৈ আছোঁ। এণ্ড আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, এতিয়া আমি কি কৰিম, আমাৰ শৰীৰৰ যিবোৰ অংগ পতংগ বিক্ৰী হয় বা মাৰ্কেটত যিবোৰ অংগ পতংগৰ ভেলু আছে, এইবোৰৰ দাম আমি এটা এটাকৈ চাম, আৰু তেতিয়া আমাৰ গোটেই শৰীৰৰ মাৰ্কেট ভেলুটো বা মেইন দামটো ওলাই আহিব। এণ্ড গাইজ, এই তথ্যবোৰ মই গুগল আৰু বিভিন্ন ৱেবছাইটৰ পৰা কালেক্ট কৰিছোঁ নিউ আপডেট অনুসৰি। চ' ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিম, আমি কম দামী অংগবোৰৰ পৰা ষ্টাৰ্ট কৰিম আৰু লাহে লাহে দামী অংগবোৰলৈ যাম। ফাৰ্ষ্ট আমি লৈছোঁ আমাৰ যিটো স্কিন, আমাৰ গাৰ যিটো ছাল। আমি সকলোৱে জানো যে আমাৰ স্কিনটো হৈছে আমাৰ গাৰ সকলোতকৈ, আমাৰ বডিৰ সকলোতকৈ ডাঙৰ অংগ হয় এইটো। চ' ইয়াৰ আমাৰ দামটো হৈছে পাৰ স্কোৱাৰ ইঞ্চি $10, ঠিক আছে, আৰু ইণ্ডিয়ান কাৰেঞ্চিত হৈ গৈ 740 ৰুপিজ, ঠিক আছে, 740 টকা পাৰ স্কোৱাৰ ইঞ্চি। তাৰপিছত আমি লৈছোঁ তেজ, যিটো আমাৰ ব্লাড, এইটো হৈছে 125 ml, আমেৰিকান ডলাৰত হৈ গৈ 112, আৰু আমাৰ ইণ্ডিয়ান কাৰেঞ্চিত হৈ গৈ 8,288, ঠিক আছে। 125 ml তেজ হৈছে 8,288 টকা। তাৰপিছত আমাৰ হাত, এইখন হাত, আমাৰ হাতখনো বিক্ৰী হয়, ঠিক আছে, ইয়াৰ দাম হৈছে আমাৰ 26,000 টকা। তাৰপিছত আমাৰ ইণ্ডিয়ান কাৰেঞ্চি, এতিয়া মই গৈ আছোঁ, হাতখনৰ দাম হৈছে 26,000 টকা। আৰু যিটো বাহু, আমাৰ এই বাহুবোৰ, এইবোৰো বিক্ৰী হয় মাৰ্কেটত, এইবোৰৰ ভেলু আছে, আৰু ইয়াৰ দাম হৈছে আমাৰ 33,000। আৰু আমাৰ পেটটো আমাৰ বিক্ৰী হয়, ইয়াৰ দাম হৈছে 34,000। আমাৰ দাঁত আৰু আমাৰ দাঁতৰ সৈতে গোটেই লাও খোলা যিটো, এইটোৰ মাৰ্কেট ভেলু আছে, ইয়াৰ দাম হৈছে আমাৰ 80,000 ৰুপিজ। আমাৰ দাঁতৰ সৈতে গোটেই লাও খোলাটোৰ দাম হৈছে 80,000 ৰুপিজ। তাৰপিছত গল্ড ব্লাডাৰ, যিটো আমাৰ পিত্তাশ হয়, গল্ড ব্লাডাৰ, এইটোৰ দাম হৈছে 82,000, ঠিক আছে। তাৰপিছত আৰু আছে কৰ্নেৰী আৰ্টাৰী, ঠিক আছে, কৰ্নেৰী আৰ্টাৰীৰ দাম হৈছে 1 লাখ। ইয়াত মই ছবিত দেখুৱাই দিছোঁ, কৰ্নেৰী আৰ্টাৰী হৈছে 1 লাখ। তাৰপিছত আমাৰ যিটো হৈছে আমাৰ চকু, যিটো চকুৰ মাৰ্কেট ভেলু হৈছে গৈ 1 লাখ ৰুপিজ। তাৰপিছত আহিল আমাৰ স্মল ইণ্টেষ্টিন, ঠিক আছে, স্মল ইণ্টেষ্টিন, এইটোৰ দাম হৈছে 1,70,000 টকা, ঠিক আছে। তাৰপিছত আমাৰ যিটো ডিল, যিটো আমাৰ হাৰ্ট, এইটোৰ দাম হৈছে গৈ 80 লাখ টকা। তাৰপিছত সকলোতকৈ দামী দুটা আছে, এইটো হৈছে, এটা আছে লিভাৰৰ দাম হৈছে 1,05,00,000 টকা, ঠিক আছে। আৰু আমাৰ যিটো কিডনী, এইটো আমাৰ হৈছে সকলোতকৈ আমাৰ শৰীৰৰ দামী অংগ, আমাৰ কিডনীটো, যিটোৰ দাম হৈছে 1,75,00,000 টকা। চ' গাইজ, মুঠতে আমি ক'ব পাৰোঁ যে আমাৰ গোটেই শৰীৰৰ দামটো কিমান হ'ব, 3,80,00,000, ঠিক আছে। 3,80,00,000 পৰা ধৰক 4,00,00,000 ইমান মানৰ ভিতৰত হ'ব আমাৰ গোটেই শৰীৰৰ যিটো দাম হয়, মাৰ্কেট ভেলু হয় 3,80,00,000। চ' গাইজ, আজিৰ ভিডিঅ'টোত ইমানেই এইখিনি তথ্য দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰি দিব, আৰু মোৰ চেনেলটো অলপ আগুৱাই নিয়ক, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।